নমস্কাৰ অসমবাসী ৰাইজ, মই পদ্মিনী কোঁৱৰ গোহাঁই আপোনালোক সকলোকে মই অন্য এটি আনবক্সিং ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই যিটো বস্তু আনবক্সিং কৰিব ওলাইছোঁ সেইটো খুবেই স্পেচিয়েল হয়। স্পেচিয়েল হয় বুলি এই কাৰণে কৈছোঁ, মানে মোৰ মানুহজনে গ' মিলিয়ন নামৰ এটা কোম্পানীত টকা অলপ ইনভেষ্ট কৰি থৈছে আৰু সেই তাৰ পৰাই আমাক এনেদৰে কিছুমান গিফ্ট দি থাকে। আৰু মানে আগতে মই সেই গিফ্টবিলাকৰ ভিডিঅ' কৰা নাছিলোঁ, কিন্তু আজি ভাবিলোঁ মানে আহকচোন বাৰু আপোনালোকৰ আগতে মানে আজি আনবক্সিং কৰোঁ, আৰু সেয়েহে মই মানে আজি এইটো এটা আনবক্সিং ভিডিঅ' উলিয়াই ল'লোঁ। আজি মই যিটো বস্তু আনবক্সিং কৰিব ওলাইছোঁ সেইটো হৈছে এইফালে চাওক, মাজত ধুনীয়াকৈ দেখাই দিছোঁ ইয়াৰ পৰা। এইটো এতিয়া আহকচোন বাৰু আনবক্সিং কৰোঁ, কিনো ওলায়। এই গিফ্টটো যেতিয়া আমি ৰিচিভ কৰোঁ তেতিয়া আমি এটকাও পইচা দিব লগা নহয়, এই সকলোবোৰ কোম্পানীয়ে দিয়ে। এয়া চাওকচোন, গ' মিলিয়নছ দেখিছেনে? চিলি পাউডাৰ, এইটো হৈছে চিলি পাউডাৰ, এইটো হৈছে গৰম মছলা, এইটো হৈছে হালধি পাউডাৰ আৰু চিকেন মছলা, এইটো হৈছে চিকেন মছলা। আপোনালোকে দেখিলেনে? আজি এইকেইটা পাইছোঁ। আৰু আগলৈও কি পাওঁ আপোনালোকক দেখাই যাম বাৰু। আৰু আপোনালোকেও এই গ' মিলিয়ন এই কোম্পানীটোত আপোনালোকেও তেনেদৰে পইচা ইনভেষ্ট কৰি ৰাখিব পাৰে। মই ইয়াৰ আগতেও মই এটা ভিডিঅ' দিছিলোঁ ট্ৰেডিং এফেক্টছ বুলি, আৰু সেই ট্ৰেডিং এফেক্টছত মই কেনেদৰে লাভ কৰিছিলোঁ পুৰস্কাৰসমূহ, মানে দুটা ৰিৱাৰ্ড পাইছিলোঁ, সেইকেইটাতো মই আপোনালোকক দেখালোঁ। আপোনালোকে নিশ্চয় চাইছে মোৰ ইয়াৰ আগৰ ভিডিঅ'টো। আৰু আজি আমি এই গ' মিলিয়নৰ পৰা এইকেইটা অফাৰ লাভ কৰিছোঁ। কেৱল এইকেইটা বুলিয়ে নহয়, এনেদৰে মাজে মাজে দি থাকে। বছ আজি মানে আনবক্সিঙৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকৰ কেনেকুৱা লাগিলে জনাবচোন নিশ্চয়। আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে এটা কমেণ্ট কৰি জনাব। লগতে যিসকলে নতুনকৈ মোৰ এই চেনেলটো চাই আছে, এই ভিডিঅ'টো চাই আছে, তেওঁলোকক মই অনুৰোধ জনাইছোঁ, প্লিজ মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেলটো টিপিবলৈ নাপাহৰিব। তেতিয়া মই যেতিয়াই যি ভিডিঅ' দিওঁ মানে সেই ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আৰু আজিলৈ আহোঁ, সকলোৱে ভালে থাকক, কুশলে থাকক, বাই বাই।